মন মই তোমাৰ লগত এনেদৰে যাব লগা হৈছে যাবলৈ ওলাইছো কথাটো ভাল হ'বনে তোমালোকৰ ঘৰত মোক মানি ল'বনে মৰমী এইবিলাক কথা তুমি চিন্তাই নকৰিবা মোৰ ঘৰত তোমাক আঁকোৱালি ল'ব তুমি এইবিলাক কথা চিন্তা কৰি দুখ কৰি নাথাকিবাচোন মন মই চিন্তা নকৰিলোহেঁতেন মোৰ যদি মা দেউতা থকাহেঁতেন কিন্তু মোৰ কোনো নাই নিজৰ বুলিবলৈ মাথো তুমিয়ে আছা মোৰ যদি কেনেবাকৈ কিবা এটা হয় তোমালোকৰ যদি ঘৰ নহয় মোক মানি নলয় মই বৰ কষ্ট পাম তুমি মুঠতে এইবিলাক কথা চিন্তা কৰি নাথাকিবা যি হৈছতে পৰিস্থিতি আমাক বাধ্য কৰাইছে আমি দুটা এতিয়া বিয়া পাতিব লগা হৈছে ব'লা আমি এতিয়া মন্দিৰতে আমাৰ দুয়ো বিয়াখন পাতি লওঁগৈ এনেকৈ আৰু নহ'ব তোমাক যিখন ঘৰত তুমি ইমান দিনে সৰু থাকিলা সেইখন ঘৰে আজি তোমাক উলিয়াই দিলে মই এইবিলাক সহ্য কৰি থাকিব নোৱাৰোঁ তোমাক ভাল পাইছোঁ যেতিয়া মই নিজৰ কৰিমেই ব'লা তুমি আৰু একো কথা চিন্তা নকৰিবা মোৰ ঘৰত মানি ল'ব কেইদিনমান হয়তো খং কৰিব পাৰে কিন্তু লাহে লাহে সকলোবিলাকে ভাল যাব মোৰ ভাগ্যখন বৰ বেয়া তেনেকৈ নকবাচোন মোৰো দুখ লাগে মই আছো নহয় তোমাৰ লগত মা তুমি বুজি পোৱাচোন আমি যিটো পৰিস্থিতিত পৰি এইটো সিদ্ধান্ত ল'বলগীয়া হৈছে তুমি এবাৰ বুজি পোৱা তুমি অকল নিজৰ কথাটোকে কৈ নাথাকিবা মা আমাক এবাৰ ক্ষমা কৰি দিয়ক ঐ তই চুপ থাক কুলক্ষণী হা তোৰ কি আছে মাৰে বাপেৰেতো মোৰ খালি আনৰ ঘৰত ডাঙৰ হলি তাৰপিছত এতিয়া টকা পইচা থকা ল'ৰা এটা পালি নহয় গুচি আহিলি আৰু মা তুমি কিন্তু কথাৰ সীমা চেৰাই গৈছে তুমি তেনেকৈ মৰমীক ক'বলৈ আহিছা ভাইটি মাইনো কিয় তেনেকৈ নকব তুমি যিজনীহে আনিছা একোৱেই নাই নিজৰ বুলিবলৈ আনৰ ঘৰত ডাঙৰ হোৱা কাম কৰি খোৱা ছোৱালী এজনী সৌ সিদিনা বৰুৱানী আন্তীয়ে কৈছিলেহে তোমাৰ কথা তুমি আজি লৈয়ে আহিলা একেবাৰে এখন ঘৰৰ বোৱাৰী হ'বলৈ আহিছে একোৱেই নাই একেবাৰে ক'ত ডাঙৰ হৈছিলে সেই ঘৰৰ পৰা উলিয়াই দিলে এতিয়া তাৰপিছত তুমি একেবাৰে বোৱাৰী কৰি এখন ঘৰলৈকে লৈ আহিলা বৌ তুমি মৰমীক তেনেকৈ নকবা মৰমী অনাথ হ'ব পাৰে কিন্তু তোমাৰ দৰে অহংকাৰী নহয় তোমাৰ মা দেউতাৰ টকা পইচা আছে বুলি তুমি ধনী ঘৰৰ বুলিয়ে তুমি টকা পইচা আছে বুলিয়ে মৰমীক মানে তুমি মানুহ বুলি নাভাবাই মন তই তেনেকৈ কথা নকবি এইখন ঘৰত ডাঙৰ বোৱাৰী সমান কোনেও মৰম নাপায় কৈ দিছো মা একেবাৰে ভাইটিয়ে বোৱাৰীক আনিছে দিনবাৰ চাই আজিৰ দিনটোত ঘৰখনত দেউতাৰো নাই যে আৰু আমাজনো নাই যে পিকনিকলৈ গৈছে যে সেইকাৰণে এইটো চেগত সি মানে বিয়া কৰাই লৈয়ে আহিলে এইজনী ভিকহুজনী বৌ বহুত বেছি কৈছাগৈ তুমি মন মই কি ভাবিছিলো জাননে অহা বছৰতে নতুন বছৰতে তোলৈ এজনী ছোৱালী আনিম বোৱাৰীকৈ আনিম ধনী ঘৰৰ টকা পইচা থকা কিন্তু তই আনিলি এইজনী ভিকহুজনীক খাবলৈ নোপোৱাজনীক হা এইখন ঘৰলৈ তই বোৱাৰী কৰি আনিলি আমাৰ ঘৰৰ মান মৰ্যাদা সকলো নষ্ট কৰি পেলাই তই মা তুমি মোক জানিবা টকা পইচা থকা মানুহে ঘৰৰ পৰা ছোৱালী এজনী আনি দিলাই কিন্তু মই যদি সুখী হ'ব নোৱাৰিলোহেঁতেন তেতিয়া সেয়া কাৰ দুখ হ'লহেঁতেন তুমি এনে কথাবিলাক ক'লেই নহয় টকা পইচা হ'লেই মানুহ নহয় মোৰো মনটো বুজিবলৈ চেষ্টা কৰিব লাগিব মোকো সুখী কৰিব পৰা মানুহ এগৰাকী লাগে সেয়া মাত্ৰ একমাত্ৰ মৰমীয়ে দিছে সকলোবিলাক ডাঙৰ বাবাই জানিব বৌয়েৰাক পলুৱাই আনিছিলেই সেইবুলি তয়ো আনিলি যে আনিছ এই এনেকুৱাজনী আনিছ হা চিনবান নাইকিয়া মাক বাপেক নাইকিয়া আনৰ ঘৰত ডাঙৰ হোৱা অনাথ এজনী আনিছ হা তই যদি ভাল এঘৰ ছোৱালী অনাহেঁতেন মই তোক সোমাবলৈ দিবলৈ বাধা নিদিলোহেঁতেন আদৰি আনিলোহেঁতেন এতিয়া তহঁতক মই আদৰিম মা তই ছোৱালী নাপালি আৰু হা এইজনীহে পালিগৈ নে টকা পইচা থকা এঘৰ অনাহেঁতেন মই নকলোহেঁতেন একো কিন্তু একোৱেই নাই এনেকুৱা এজনীহে পালিগৈ তই ডাঙৰ বাবাই পলুৱাই আনিছিলে হয় কিন্তু তাহাঁতৰ ঘৰৰ অৱস্থা ভাল ডাঙৰ বোৱাৰী ঘৰৰ অৱস্থা বহুত ভাল হয় কিন্তু তই এতিয়া কিজনী ঘৰলৈ আনিলি তই কি ঘৰৰ ছোৱালী আনিলি যাৰ মাক দেউতাকেই নাই চিনবানেই নাই আনৰ ঘৰত ডাঙৰ হোৱা মন মোক আৰু ইয়াত তুমি বোৱাৰী কৰি ৰাখিব নালাগে দিয়া তুমি মা দেউতাৰ পৰা
মোৰ বাবে অপমানিত হ'ব নালাগে। মই তোমাৰ পৰা একেবাৰে আঁতৰি যাম। তুমি মোক মাথো সেই চহৰৰ পৰা আন কৰবা এখন ঠাইত মোক থৈ আহাগৈ। তোমাৰ কাষলৈ মই আৰু কোনোদিনেই নাহোঁ। মৰমী, তুমি তেনে কথা নকবা। মই তোমাৰ লগত থাকিম, সদায় থাকিম, মৃত্যুলৈকে মই তোমাৰ কাষতে থাকিম। মোক লাগিলে মোৰ মা দেউতাই মোক এৰিয়েই দিয়ক, কিন্তু মই তোমাক এৰি কেতিয়াও নাথাকোঁ। টকা পইচা থকা ঘৰৰ এজনী হোৱাহেঁতেন কেতিয়াবাই আদৰি ভিতৰলৈ সোমালোহেঁতেন। তহঁতক মই সোমোৱাম নে? এইজনী মুখখন চাই থকাতকৈ নথকাই ভাল। কুলক্ষণি কৰোবাৰ। মন, তুমি বাৰু মোৰ দৰে এজনী ছোৱালী তুমি কিয় ভাল পালা? মোৰ কতো স্থান নাই অ'। তুমি মোক তোমাৰ ঘৰত বোৱাৰী কৰি ৰাখিব নালাগে। কৰবাত মোক থৈ আহাগৈ অ'। মই এখন ঘৰত বোৱাৰী হৈ নাথাকো অ'। কিন্তু এই শিৰৰ সেন্দুৰখিনি সদায় তোমাৰ নামতে লৈ থাকিম। তুমি মাথো এইখন ঘৰত মোক নাৰাখিবা। মৰমী, তুমি তেনেকৈ নকবা। তুমি একো চিন্তা নকৰিবা। বৌ আৰু মা বেয়া হ'ব পাৰে, কিন্তু দাদাও ইমান বেয়া নহয়। আৰু দেউতা বহুত ভাল মানুহ। তুমি এখন ঘৰতে থাকিব লাগিব। মই তোমাক কথা দিছোঁ, তোমাক মই ইয়াতে ৰাখিম। ব'লা এতিয়া মোৰ ৰুমলৈ। ঐ ৰিম্পী, আমাৰ কালি ভাইটিয়ে বিয়া কৰালে নহয় এজনী গাঁৱৰ ভিকহু এজনী। কোনোৱেই নাই ঘৰত। তই জান নাই আনৰ ঘৰত ডাঙৰ হোৱা? মায়ে মানি লোৱা নাই নহয়। তেহেঁতক কেনেকুৱা ব্যৱহাৰ কৰিছে বুলি ভাবিছ? এতিয়া মই মুঠতে সেইজনীক মাৰ মৰমৰ হ'ব নোৱাৰে বোৱাৰী, মাথো মই মাৰ মৰমৰ বোৱাৰী হ'ব লাগিব। তই জান নাই সেইজনীক এতিয়া আৰু মই চাকৰিৰ দৰে ব্যৱহাৰ কৰিম আৰু। পলি, তই সেইজনীক সুবিধা নিদিবি দেই, নহ'লে তোৰ শাহুৱাই সেইজনীক একেবাৰে মৰমৰ বোৱাৰী কৰি ল'ব। তই মুঠতে সেইজনীক একেবাৰে তলত ৰাখিবি। কৈ দিছো আকৌ, দুজনী বোৱাৰী। তোৰ শাহুৱাই কিন্তু এজনীক পিছত আকৌ ভালেই নেপাবগে। তই কিন্তু সেইটো সুবিধা হেৰুৱাই নিদিবি। চাবি সেইজনীক একেবাৰে তোৰ ভৰি তলতহে ৰাখিবি। মায়েতো তাইক দেখিবই পৰা নাই, বুজিছ নাই বাৰু? মোৰ এতিয়া মা পাপাই চাকৰি কৰে, বিজনেছ কৰে, কিমান ধনী ঘৰৰ। সেইবাবে মায়ে তাইক তাহাঁত দুটাক কথাও শুনাইছে নহয়। তাই যে একো নাই। এতিয়া মই ভালেই পাইছোঁ বুজিছ। মোক যে সেইখিনি মৰম দিছে মায়ে, তেহেঁতৰ আগত যে মোৰ হৈ ইমানখিনি কথা কৈছে। মুঠতে মই তাইক আৰু এইখন ঘৰত তাই নিজৰ মতে থাকিব নোৱাৰে। এতিয়া মায়ে মোক যেনেদৰে ৰাখিছে, নিজৰ বোৱাৰীৰ দৰে নহয়, ছোৱালীৰ দৰে ৰাখিছে। যি পিন্ধিবলৈ মন যায় তাকে পিন্ধাই, তাকে খুৱাই। মুঠতে মায়ে মোক যিমান আৰামত ৰাখিছে, সেইজনীক মুঠতে সেইবিলাক সুবিধা দিব নোৱাৰে। মই তেনেকুৱাকৈ ৰাখিম সেইজনীক। মই কি ব্যৱহাৰ কৰিম? ভালেই হৈছে ভাইটিয়ে দুখীয়া ঘৰৰ এজনী আনিলে। ধনী ঘৰৰ এজনী মোতকৈ যদি ধনী ঘৰৰ এজনী অনাহেঁতেন, মায়ে মোক তেতিয়া মোকো মানুহ বুলিয়ে নাভাবিলেহেঁতেন। পলি, তোৰ কাৰণে ভালেই হ'ল দে। তই সেইজনীক একেবাৰে সকলোবিলাকে কাম কৰাব পাৰিবি। আগতে তই যেনে হ'লেও চাহ একাপ বনাই পেলাই ঘৰৰ মানুহক দিবলগীয়া হৈছিল। এতিয়া তই সেইজনীকে ক'ব পাৰিবি আৰু। তোৰ কাৰণে ভালেই হ'ল। মই চাকৰিনীৰ দৰেহে ৰাখিম। মোৰ নিজৰ পাৰ্চনেল কাম কৰিবলৈ বাই এজনী আহে নহয়। মোৰ মানে কাপোৰ কানি ধোৱা মেলা এইবিলাকে আৰু মোৰ ৰুম চাফাই কৰা। কিন্তু আজিৰ পৰা এইজনীকে লগাম আৰু, বুজিছ? আজি মুঠতে বাই এজনীক কৈ দিম যে তই কামলৈ আহিব নালাগে বুলি। মোৰ কাৰণে ভালেই হ'ল ভাইটিয়ে যে এই ভিকহুজনী আনিলে। পলি, আজি কিন্তু পাৰ্টি কৰি তামাম মজা লাগিলে ন? হ'ব দে, এতিয়া ময়ো গৈ থাকোঁ, তয়ো গৈ থাক ঘৰলৈ। ঠিক আছে বাৰু দে, গৈ থাক। তথাপিও মোৰ দেৰি হ'লেও কোনো কথা নাই। মোৰ মায়ে কেতিয়াও মোক গালিয়ে নাপাৰে। নিজৰ মাৰ দৰে, বুজিছ? শাহু মা হ'লে কি হ'ব? হ'ব বাৰু দে, গৈ থাক। তই কিন্তু সদায় ওপৰতে থাকিবি কিন্তু দেই। এইজনীক তোৰ সমানত আনিবলৈ চেষ্টা নকৰিবি ঘৰখনৰ মানুহৰ মাজলৈ। তই মুঠতে এইজনীক তলতে ৰাখিবি। কৈ দিছোঁ, চকু কাণ এতিয়াৰ পৰা ভালদৰে দিবি ঘৰখনত। মাৰে নহ'লে একেবাৰে তাইকহে মৰমৰ বোৱাৰী কৰি ল'ব। হ'ব দে, তই মোৰ কথা ইমান চিন্তা কৰিব নালাগে। মই কেনেকৈ ৰাখিব লাগে মই জানো নহয়। তাইক মই মোৰ ওপৰত হ'বলৈ কেতিয়াও নিদিওঁ। তাইক মই চাকৰণিৰ দৰে ৰাখিম।